এই গাইজ আজি মানে কোনো ধৰণৰ ভ্লগ নহয়, আজি মই জাষ্ট কেইটামান কথা ক'ম মানে। চাব আমাৰ সমাজত কৈ থাকে ল'ৰা আৰু ছোৱালী আজিকালি মানে সমান হা। মই কৈছোঁ চাব এই কথাটো মানে সদায় ক'বলৈ ভাল, কিন্তু মানে যিটো আমাৰ সমাজত চলি আছে সেইটো মানে টোটেলি বেলেগ চলি আছে। চাব মই কৈছোঁ ঘটিটো আৰু বাতিটো একে হৈছে। কিয় কৈছোঁ জানেনে? বিশ্বাস কৰক। মানে কি চাব, এখন ফেমিলিত ধৰক এটা ল'ৰা হ'ল, এজনী ছোৱালী হ'ল হা। চাব যিদিনাৰ পৰাই সেই ছোৱালীজনীক বিয়া দি দিয়ে হা, সেইদিনাৰ পৰাই তেওঁৰ সেই ছোৱালীজনীৰ এই মাক দেউতাকৰ ঘৰৰ মানে হকটো নোহোৱা হৈ যায়, অধিকাৰ নোহোৱা হৈ যায় হা। চাব যিখন ঘৰত তেওঁ তুলি তালি ডাঙৰ দীঘল হৈছিল, যিটো ৰুমত তেওঁ পঢ়িছিল, যিটো মানে কিটচেনত তেওঁ ভাত খাই ডাঙৰ দীঘল হৈছিল হা, সেই জেগাটোত আহিব তেওঁ মানে কাৰোবাৰ পাৰ্মিশ্যন ল'ব লগা হৈ যায়। কিয় ল'ব লগা হয়? তেওঁৰ বিয়া হ'ল বুলি তেওঁৰ সেইখন ঘৰত অধিকাৰ নাই নেকি? তো যদি চাব, আৰু মাক দেউতাকৰ গাৰ্জেনৰ এটা ভুল কি জানেনে? চব নহয় বাৰু, একাংশ কি কৰে জানেনে? যদি তেওঁৰ হাতত 50 টকা থাকে, মানে নিয়মমতে পাব লাগে দুটাই 25-25, কিন্তু বিশ্বাস কৰক সেই ল'ৰাজনৰ ওপৰতে গোটাই 50 টকাটো ঢালি দিব। কিয় তাৰমানে? সেই ছোৱালীজনী কি বেলেগ ৰাস্তাৰে আহিছে নেকি? ল'ৰাজনে যি ৰাস্তাৰ পৰা আহিছে, ছোৱালীজনী সেই ৰাস্তাৰ পৰাই আহিছে। কোনো ছোৱালীজনী ওপৰৰ পৰা পৰি পৰা নাই, মানে সৰা নাই। চ' এইবিলাক এলাগী কিয় কৰে হা? চ' চৰকাৰে মানে কিবা এটা মানে ব্যৱস্থা কৰিব লাগে, যাতে এই এলাগী কৰিব মানুহে মানে এশবাৰ চিন্তা কৰিব লগা হয় হা। এইবিলাক দেখি শুনি মানে কিবা এটা মানে ভাল নালাগে। এতিয়া মানে সকলোৰে ঘৰে ঘৰেতো যে মই ক'ব নোৱাৰোঁ। চ' ভিডিঅ' মানে এইবিলাক দেখি শুনি মই ভিডিঅ' কৰিব লগা হ'ল হা। চ' সেইখন ঘৰৰ, যিখন ঘৰত তেওঁ পঢ়ি শুনি তুলি তালি ভাত খাই ডাঙৰ দীঘল হৈছিল, সেইখন ঘৰত তেওঁৰ অধিকাৰ কিয় নাথাকে? কাৰ পাৰ্মিশ্যন ল'ব লাগে হা? সেইখন ঘৰত কিয় তেওঁৰ মাক দেউতাক নহয় নেকি? আৰু মাক দেউতাকো আপোনালোকে চাওক, সেইটো সন্তানত মানে কিয় বেলেগ আছিল নেকি? দিয়ক আৰু হ'ব দিয়ক, নকওঁ দিয়ক। যদি ভিডিঅ'টো যদি মোৰ কিবা ভুল হয় কমেণ্টত ক'ব, আৰু যদি মানে সঁচা বুলি ভাবে অলপমান শ্বেয়াৰ কৰি দিব।